Hello everyone, welcome back to my another mini vlog. আজি ক্লাস আহাৰ টাইমত জিহে ধাৰাসাৰ বৰষুণ দিছে যেনে তেনেহে ক্লাস আহি পাইছোহি দেই ইমান কষ্ট কৰি ক্লাস আহিলো কিন্তু ক্লাস হলে নহল বাৰু ফাৰ্স্ট অফ দেখো হে আমি অলপ সময় লেকচাৰ মাৰি পেলাই নিজৰ হোষ্টেল গলোগৈ মানে আমাৰ লাঞ্চৰ পিছতহে দুটা তিনটা ক্লাস হ'ব আজি পিছবেলা একো ক্লাস হোৱা কথা নাছিলে কিন্তু আগবেলা ক্লাস কেটা নহল কাৰণে আগবেলা ক্লাস কেটাই পিছবেলা হ'ব এফালে পিজি পা বৰখাও আহি পালে আকৌ ৰাস্তাতে আমি লগ পালো নিধি ভনিয়েক তাইও নিজৰ ডিপাৰ্টমেন্টৰ পৰা ক্লাস কৰি আহিছে মইতো বাৰু সাইকেল ললো কিন্তু বৰ্ষাৰ লগতে ঠেলি আহিছো আৰু কাৰণ তাই খুচকাৰি আহি আছে পিছবেলা আকৌ ক্লাস কৰিবলৈ কোন আহিলে চাওকচোন মুখত আকৌ মুঠু গজাই আহিছে হি একদম আংকাল লেখা গৈছে ফাইনেলি এতিয়া আমাৰ ক্লাস হ'ব দেই সেকেন্ড হাফত এটা ক্লাসৰ পিছত আকৌ মানে ল্যাবটো আছে ল্যাবটো কৰি উঠি কেইটা বাজে ঠিক নাই পিকচাৰটো চাই কওকচোন আমি কি বনাই আছো বাৰু এতিয়া আমাৰ ক্লাস খতম অলপ সময় সনুদাৰ লগত লেকচাৰো মাৰিলো আমি এয়া এফালে এপিডিশনৰ পুৰণা পাৰ্টিও লগ খালে মইহে নিউ মেম্বাৰ এপিডিশন